নমস্কাৰ আজি 5 ফেব্ৰুৱাৰী এই মুহূৰ্তত খণ্ডিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো গাঁৱে গাঁৱে আৰম্ভ হ'ব বিজেপি হাতাও অভিযান প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ দিনে প্ৰতিবাদত কঁপিব অসম 2024 নিৰ্বাচনত সম্পূৰ্ণৰূপে বৰ্জন কৰা হ'ব বিজেপিক নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবীত আকৌ হ'ব প্ৰতিবাদ জনজাতিকৰণৰ প্ৰলোভন দি বিজেপিক দিয়া হ'ব প্ৰত্যুত্তৰ অসমৰ কোচ ৰাজবংশীয়ে বিজেপিক ভোট নিদিয়াৰ অংগীকাৰ বিজেপিৰ প্ৰতি কোনো আস্থা বিশ্বাস নাই 14 ফেব্ৰুৱাৰীৰ দিনে প্ৰধানমন্ত্ৰীক দেখুওৱা হ'ব কলা পতাকা জনজাতিকৰণৰ দাবীত পুনৰ গৰ্জি উঠিছে কোচ ৰাজবংশী জনজাতিকৰণৰ দাবী অন্যথা নো এছটি নো ভোট ইয়াৰ পাছৰ খবৰ উজনিৰ মিয়াখেদা আন্দোলনক সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী নিজে যোৱাৰ ব্যৱস্থা কৰক অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে বাংলাদেশীক মাটি নিদিব গাড়ী চলাবলৈ নিদিব বাংলাদেশে চলোৱা ৰিক্সাত নুঠিব ঠেলা নিদিব তেতিয়া বাংলাদেশে নিজে নিজে অসমৰ পৰা যাবগৈ মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব আৰু মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব বাংলাদেশীক লাইন লগাই ৰেলগাড়ীত বহাই পঠিয়াব নোৱাৰি বাংলাদেশীৰ ওপৰত অত্যাচাৰ কৰিব লাগিব তেতিয়াহে যাব আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা কৰি দিব লাগে উচ্ছেদ হোৱা 1.5 লাখ বিঘা মাটি আৰু কেতিয়াও ঘূৰাই নাপায় অসমত বাংলাদেশী থাকিব নোৱাৰা পৰিৱেশ গঢ়িব লাগে প্ৰতিদিনে অসমৰ পৰা 20 জনকৈ বাংলাদেশী পুছবেক কৰা হৈছে কোনেও আইনী যুঁজত নামিবলৈ সাহস কৰিব পৰা নাই অসমৰ ভিতৰত থকাসকলক থাকিব নোৱাৰা অৱস্থা কৰি দিয়ক মহাত্মা গান্ধীয়ে কৰা অসহযোগ বাংলাদেশীৰ ক্ষেত্ৰত কৰক ৰিক্সাত উঠাৰ আগত চিন্তা কৰক কাৰ ৰিক্সাত উঠিব বাংলাদেশৰ পৰা অহা মিয়াৰ লগত কোনো কম্প্ৰমাইজ ৰাখিব নালাগে নিৰ্বাচন আয়োগৰ নটিছ গ'লে খিলঞ্জীয়া মুছলমান সহযোগ কৰক দেশৰ স্বাৰ্থত বিদেশী মুছলমান চিনাক্ত কৰক নটিছ গ'লে ভয় খাব নালাগে খিলঞ্জীয়া মুছলমানে দিবলৈছো আন এটা খবৰ কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই চিটু বৰুৱা সহ জাতীয়তাবাদী নেতা হাতে হাতে লাঠি লৈ অসমত গণ উন্মাদনা সৃষ্টি কৰা হৈছে শ্ৰমিক মানুহক আক্ৰমণ কৰিলে সহ্য কৰা নহ'ব উজনিৰ পৰা কলৈকো নাযায় মিয়া শ্ৰমিক শিৱসাগৰ কাৰো বাপেকৰ সম্পত্তি নহয় আৰক্ষী প্ৰশাসনে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিব হাতে হাতে লাঠি লৈ মানুহক মুকলিভাৱে আক্ৰমণ কৰিব আহিছে সংগঠনৰ নেতাক এই সকিয়নি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদৰ পৰৱৰ্তী খবৰ বিজেপিয়ে এজন মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰিছে মুছলমানক ৰাজ্যসভাত এইদৰে শৰৎ মল্লিকাৰ্জুন খাৰ্গে নাম নোলোৱাকৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যসভাত শৰৎ মল্লিকাৰ্জুন খাৰ্গে বিজেপিৰ এজন মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে কৰা মন্তব্য গণতন্ত্ৰৰ বাবে বিপদঘণ্টা তেওঁৰ নাম মই এইখন মুখেৰে ল'ব খোজা নাই সদায় এইজন মুখ্যমন্ত্ৰী হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰে ৰাজনৈতিক ৰণকৌশলৰ বাবে বাছি বাছি একপক্ষীয় টাৰ্গেট কৰা হৈছে সংখ্যালঘুৰ বিৰুদ্ধে কৰা ঘৃণামূলক ভাষণক আজি উৎসাহ দিয়া হৈছে মুছলমানৰ বিৰুদ্ধে ঘৃণা নিবিয়পালে তেওঁলোকৰ খাদ্য হজম নহয় ইয়াৰ পাছৰ খবৰ মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক মুখ্যমন্ত্ৰীক চেলেঞ্জ দি মুছলিম ছাত্ৰ সন্থাৰ এই হুংকাৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ মুছলমানক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে এনআৰচিৰ দৰে এছআৰৰ নামতো হাৰাশাস্তি কৰি থকা হৈছে জনতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল মুছলিম ছাত্ৰ সন্থা ৰাজ্যত বিজেপি চৰকাৰ উচ্ছেদৰ নীতিক লৈ কঠোৰ সমালোচনা উচ্ছেদৰ নামত হাৰাশাস্তি কৰি থকা হৈছে প্ৰকৃত ভাৰতীয় লোকক উচ্ছেদিতসকল বাংলাদেশী নহয় বুলি দাবী মুছলিম ছাত্ৰ সংগঠনটোৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ দি মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আছিক ৰাব্বানীৰ এই হুংকাৰ মুছলমানৰ ওপৰত এনে অত্যাচাৰ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক সকিয়নি অন্যথা এই বিষয়টোক লৈ ৰাজ্যজুৰি সাব্যস্ত কৰিব তীব্ৰ আন্দোলন দিবলৈছো আন এটা খবৰ হেকিঙৰ অপচেষ্টা মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ তথ্য প্ৰকাশৰ বাবে কংগ্ৰেছৰ ৱেবছাইট মুকলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বুধবাৰে এখন সংবাদমেলৰ জৰিয়তে whoishbs.com নামেৰে এটা ৱেবছাইট মুকলি কৰে কিন্তু আশ্চৰ্যকৰ বিষয় যে ৱেবছাইটটো মুকলি কৰা কিছু সময়ৰ পাছতে দুষ্ট চক্ৰই ৱেবছাইটটোত কাৰিকৰী বিজুতি ঘটাই তথ্যসমূহ ৰাইজৰ মাজলৈ যোৱাত বাধা প্ৰদান কৰে বুলি জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ টেকনিকেল দলটোৱে ৱেবছাইটটো যাতে কোনো হেকাৰে নিজৰ আয়ত্তলৈ নিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে শীঘ্ৰেই ৱেবছাইটটো উপলব্ধ হ'ব আৰু ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ ভূমি তথা আন কেলেংকাৰী তথ্যসমূহ জানিব পাৰিব আৰু নিজাববীয়াকৈও কেলেংকাৰী তথ্য ৱেবছাইটটোত আপলোড কৰিব পাৰিব বুলি কয় প্ৰদেশ কংগ্ৰেছে এই ৱেবছাইটটোত ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামে বেনামে থকা খা সম্পত্তি তালিকাও প্ৰকাশ কৰিব পাৰিব ৱেবছাইটটোৰ উপৰিও মুখ্যমন্ত্ৰী অবাধ সম্পত্তি তথ্য জানিব পৰাকৈ অৰ্থাৎ জনাব পৰাকৈ এটি ফোন নম্বৰো মুকলি কৰা হৈছে নাম্বাৰটো হৈছে 913340
00200 নম্বৰযোগে ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি সম্পৰ্কীয় তথ্য যোগান কৰি জনাব পাৰিব। উল্লেখযোগ্য যে বিগত কেইবাদিনো ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰকে ধৰি একাংশ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে এক দুষ্ট চক্ৰই কেইবাটাও জনপ্ৰিয় নিউজ চেনেল আৰু নিউজ পৰ্টেলৰ লোগো ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়া যোগে বিভিন্ন অপপ্ৰচাৰ অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। ইফালে আজি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক পোষ্ট কৰি জনায় যে 9 ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি সংবাদ মেলত কংগ্ৰেছ নেতা কেইগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ 12,000 বিঘা ভূমি 17টা কোম্পানীৰ মালিক বুলি কৰা অভিযোগ মিছা, বিদ্বেষপূৰ্ণ আৰু মানহানিমূলক বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি এই অভিযোগসমূহ ন্যায়ালয়ত প্ৰমাণ কৰিবলৈ কংগ্ৰেছী নেতা কেইজনক প্ৰত্যাহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছো আন এটা খবৰ, মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে ইউমনাম খেমচান্দ সিঙৰ শপত গ্ৰহণ। মণিপুৰত আজিৰ পৰা শাসন চলিব নতুন চৰকাৰৰ, শপত ল'লে 2 উপ মুখ্যমন্ত্ৰীয়েও। বুধবাৰে সন্ধিয়া মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজেপি নেতা ইউমনাম খেমচান্দ সিঙে। আনহাতে নগা পিপলছ ফ্ৰণ্টৰ লুচি ডিখোৱেও আৰু বিজেপিৰ নেমচা কিপগেনে ভাৰ্চুৱেলি নতুন দিল্লীৰ পৰা উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপি গোবিন্দ কণ্ঠৌজাম আৰু ৰাষ্ট্ৰীয় জন পাৰ্টীৰ সলোকেনেও আন 2জন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লে সকলোকে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰা কেইঘণ্টামান পিছতে ইম্ফলৰ লোকভৱনত অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠান। বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই হিংসাজৰ্জৰ মণিপুৰত বলবৎ হৈছিল ৰাষ্ট্ৰপতিৰ শাসন। বিজেপিৰ কেইবাজনো বিধায়ক, দলৰ শীৰ্ষ নেতা আৰু ৰাজ্যখনৰ NDAৰ শীৰ্ষ নেতাসকলে এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে খেমচান্দে ইম্ফলৰ লোকভৱনত মণিপুৰৰ ৰাজ্যপাল ভাল্লাক সাক্ষাৎ কৰি ৰাজ্যখনত বিজেপি নেতৃত্বাধীন NDA চৰকাৰ গঠনৰ দাবী জনাইছিল। মুখ্যমন্ত্ৰী ইউমনাম খেমচান্দ সিঙে ফেচবুকৰ এক পোষ্টত কয়, মই নিশ্চিত যে নতুন মন্ত্ৰী পৰিষদ গঠনৰ লগতে শান্তি আৰু উন্নয়নৰ নতুন চৰকাৰ পথ প্ৰদৰ্শক নীতি হ'ব। বিকশিত ভাৰত আৰু বিকশিত মণিপুৰৰ সপোন বাস্তৱায়িত কৰা দিশত এই ৰাজনৈতিক যাত্ৰা প্ৰত্যাহ্বানপূৰ্ণ, কিন্তু এই অভিলাষী লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আমাৰ অগ্ৰাধিকাৰ দৃঢ়তাৰ সৈতে সংযোজিত হৈ থাকিব। ৰাজনীতিৰ উপৰিও তেওঁৰ টাইকোৱাণ্ডোৰ সৈতেও এক গভীৰ সম্পৰ্ক আছে। ব্লেক বেল্টধাৰী সিং ভাৰতীয় টাইকোৱাণ্ডো ফেডাৰেশ্যনৰ প্ৰাক্তন উপসভাপতি আৰু উত্তৰ পূবত এই ক্ৰীড়াৰ প্ৰচাৰৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। 2012 চনৰ বিধানসভা নিৰ্বাচনত তেওঁ প্ৰথম সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও কংগ্ৰেছৰ এজন প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল। 2013 চনত আনুষ্ঠানিকভাৱে সিঙে বিজেপিত যোগদান কৰে। হিংজাময় ইউমনাম লেইকাইত জন্মগ্ৰহণ কৰা সিঙে 1968 চনত ইম্ফলৰ ৰামলাল পল হাইস্কুলৰ পৰা 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁৰ আছে এটা পুত্ৰ সন্তান। উল্লেখযোগ্য যে মণিপুৰত চলি থকা সংঘাতৰ মাজতে ৰাজ্যিক বিজেপিৰ ভিতৰচৰাত নেতৃত্ব সলনিৰ দাবীত উত্তেজনা বৃদ্ধি পোৱাৰ পিছত বিগত বৰ্ষ 9 ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা অভিযোগত বিৰোধীয়েও তেওঁৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল।